আৰু সেই কোনো সমাৱেশৰ পৰা আমি ক'ব পাৰোঁ যে BPF দলে এইবাৰ কোকৰাঝাৰ লোকসভা জিকাটো 100% কথা সেইটোৱে। আৰু আমি স্পষ্টভাৱে কৈছোঁ যে ৰাইজক আমি জনাই দিছোঁ অপেনলি যে আমি কোনো দলৰ লগত মিত্ৰতা নকৰিব, BPF অকলে নিৰ্বাচন খেলিব, এই কথাটো আমি জনাই দিছোঁ। এইবিলাক মই মানুহ চিনি নাপায় ৰে, মই বাবু এইবিলাক চিনি নাপায় মই। ইয়াৰ উত্তৰটো মই নিদিম, ইয়াৰ উত্তৰ ৰাইজে দি আছে, ৰাইজে দিব, পাব্লিকে দিব। ইলেকশ্যন ডিক্লেয়াৰ দিয়াৰ 2 দিন পিছতে আমি কেণ্ডিডেটটো ডিক্লেয়াৰ দিম। BPF-ৰ 17 বছৰ শাসনকালত অকল ইয়াত বিভিন্ন অশান্তি হৈছে, BPF-ৰ একাংশ দাদাগিৰি দীৰ্ঘদিন প্ৰায় 24 বছৰ কাল জাতীয় সংগঠন আমচুৰ লগত মই জড়িত হৈ আছিলোঁ। ওতঃপ্ৰোতভাৱে মই জাতিৰ হকে কাম কৰিছিলোঁ। কিমান দূৰ কৰিব পাৰিছোঁ, কিমান দূৰ কৰিব পৰা নাই, হয়তো ৰাইজে জানে বা ওপৰৱালাই জানে, তেখেতে গম পাব। কথাটো হ'ল আপোনালোকে জানে যে অৰাজনৈতিক জাতীয় সংগঠন কৰি পেলাই আমি যি চৰকাৰৰ প্ৰতি দাবী কৰিব লাগে দাবীহে কৰিব পাৰোঁ, কিন্তু প্ৰত্যক্ষভাৱে আমি জাতিটোক একো দিব পৰা নাই। গতিকে জাতিটোক আমি ৰাজনৈতিকভাৱে অলপ সঁহাৰি দিয়াৰ চিন্তাধাৰা কৰিয়েই আজি মই এই ৰাজনৈতিক দলটোত আহিছোঁ। আৰু এই ৰাজনৈতিক দলটোত অহাৰ মূল কাৰণটো হ'ল আমি ইমান দিনে প্ৰত্যক্ষ কৰিছোঁ, আৰু যেতিয়া নতুনকৈ প্ৰমোদ বড়ো চৰকাৰ UPPL চৰকাৰ আহিল, আমি ভাবিছিলোঁ যে আমাৰ জাতিটো হয়তো অলপ ডেভেলপ হ'ব, বিভিন্ন ফালেদি হয়তো ডেভেলপ হ'ব, উন্নয়ন সাধন কৰিব। কিন্তু সেইখিনি ইমান দিনে প্ৰায় 4 বছৰ কাল উকলি গ'ল। ইমান দিনে আমি দেখিলোঁ যে নহয়, তেনেকুৱা ধৰণৰ কোনো চিন্তাধাৰা এই চৰকাৰখনে আমাৰ জাতিটোৰ কাৰণে কৰা নাই। গতিকে আজি যি দল BPF, আপোনালোকে জানে যে BTCৰ জন্মদাতা মাননীয় হাগ্ৰামা মহিলাৰী দেৱ, তেখেতৰ নেতৃত্বত যিখিনি ইয়াত উন্নয়ন হৈছিল, তাৰ পিছত কিন্তু উন্নয়ন একদম ফুল ষ্টপ হৈ গৈছে। গতিকে সেই চিন্তাধাৰাটো কৰি যিটো দলে আজি বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ লগত সেকুলাৰিজিম এটা ছিষ্টেম মানি আছে, সেকুলাৰিজিম ছিষ্টেমৰ লগত জড়িত হৈ আছে। গতিকে তেখেতৰ তেনেকুৱা এটা উদাৰ চিন্তাধাৰা দেখিয়েই আমি আজি হয়তো আমি দুজন সতীৰ্থ হয় একেলগে হয়তো এই BPF-ৰ মজিয়াত অন্তৰ্ভুক্ত হৈছোঁ, আৰু আশা ৰাখিছোঁ যে আগন্তুক সময়ত এইটো দলৰ দ্বাৰা আমাৰ BTCত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম অৱলম্বী মানুহৰ উন্নয়ন সাধন হ'ব। শিক্ষাৰ ক্ষেত্ৰতে হওক, মাটি পট্টাৰ ক্ষেত্ৰতে হওক, বিভিন্ন চাইডেদি অৰ্থনৈতিক ক্ষেত্ৰতে হওক উন্নয়ন সাধন হ'ব বুলি আমি আশাবাদী।